নমস্কাৰ নিবেদিতাৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ এটা নতুন ভিডিঅলৈ আহিছো আপোনালোকৰ মাজলৈ আজি আপোনালোকক এনে এখন ঠাইলৈ লৈ যাবলৈ ওলাইছো যিখন ঠাইৰ লগত মহাভাৰতৰ দিনৰেই বহু কথা জড়িত হৈ আছে এই ঠাইখন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এনে এখন ঠাই য'ত ভগৱান কৃষ্ণই উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰুক্মিণীক হৰণ কৰি নিবলৈ আহোতে এই ঠাইডোখৰতে হেনো জিৰণি লৈছিল যি কথা ভাগৱত পুৰাণ আৰু বৈষ্ণৱ গ্ৰন্থতো হেনো উল্লেখ আছে ইয়াত ভগৱান বিষ্ণুৰ পাদপদ্মৰ চিহ্ন পোৱা গৈছে মন্দিৰটোৰ পূব অংশত থকা ব্ৰহ্মপুত্ৰৰ পানীৰ জুৱলিত সেয়েহে এই স্থান পশ্চিম ভাৰতৰ গয়া তীৰ্থৰ সমপৰ্যায় বুলি উল্লেখ কৰা হৈছে অনন্তশায়ী বিষ্ণুৰ প্ৰতিমূৰ্তি কুৰ্ম অৱতাৰ ৰূপী জনাৰ্দন বিগ্ৰহ আৰু বিষ্ণুৰ পদশীলৰ অৱস্থানে এই তীৰ্থৰ স্থানিক মাহাত্ম্য বহুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি সেয়েহে এই অশ্বকান্ত অসম তথা ভাৰতবৰ্ষৰে এখন অন্যতম প্ৰসিদ্ধ তীৰ্থস্থান ৰূপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে আনহাতে সংস্কৃতত এষাৰ কথা কোৱা হৈছে অস্থ ক্লান্ত সমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ড গোচৰে অৰ্থাৎ অস্থ ক্লান্তৰ দৰে সমপৰ্যায়ৰ তীৰ্থভূমি বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে বিৰল বা অদ্বিতীয় কিন্তু দুখৰ বিষয় এইটোহে যে এই তীৰ্থভূমিৰ বিষয়ে ধৰ্মপান ৰাইজৰ জ্ঞান সীমিত আনহাতে এই কথাও ক'ব লাগিব যে ভাৰতবৰ্ষৰ উত্তৰাঞ্চল আৰু দাক্ষিণাত্যৰ আন আন তীৰ্থস্থানসমূহৰ দৰে আমাৰ এই গুৰুত্বপূৰ্ণ তীৰ্থভূমিত লোকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিব পৰাকৈ তথা বিখ্যাত ৰূপে গঢ়ি তুলিব পৰা নাই যি আমাৰ বাবে এক দুৰ্ভাগ্যজনক কথা উত্তৰ গুৱাহাটী যি ঐতিহাসিক কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল য'ত স্থাপত্য ভাস্কৰ্যৰ বিশেষ চৰ্চা কেন্দ্ৰৰূপে এসময়ত নাম আছিল সেই উত্তৰ গুৱাহাটীৰেই শিলা সিন্দুৰীঘোপা মৌজাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অশ্ৰকূট নামেৰে পাহাৰত এই অশ্ৰকান্ত দেৱালয় অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ বিশাল জলৰাশিৰ সৈতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও হৈছে অতিকৈ মনোৰম আহোম যুগতে এই দেৱালয়ৰ বিস্তৰ উন্নতিৰ সাধনৰ কথা উল্লেখ আছে স্বৰ্গদেউ শিৱসিংহৰ দিনত ১৭২০ চনত ইয়াত থকা অনন্তশায়ী বিষ্ণুৰ মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে প্ৰাচীন ভাস্কৰ্যৰ চানেকি বহন কৰা এই মন্দিৰৰ অনন্তশায়ী ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি অতিকৈ শুৱনি এই অনন্তশায়ী ভগৱান বিষ্ণুৰ মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষতেই বৰ বেছি সংখ্যক নাই কিন্তু যিকেইখন আছে সেইকেইখনৰ মাহাত্ম্যও সমধিক বুলি জানিব পৰা গৈছে তাৰে ভিতৰত এই অশ্ৰকান্তৰ অনন্তশায়ী নাৰায়ণো হৈছে অন্যতম এয়া হৈছে মুৰলীধৰ কৃষ্ণৰ প্ৰতিমূৰ্তি
দেৱালয়ৰ গৰ্ভগৃহত এয়া হৈছে অনন্তশায়ী ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি। যোগিনী তন্ত্ৰতো এই অশ্বকান্তৰ কথা উল্লেখ আছে। কামৰূপ বুৰঞ্জীৰ মতে এই তীৰ্থৰ উত্তৰে দ্বাদশ তীৰ্থ, গয়া তীৰ্থ আৰু বিষ্ণুপদ আছে। এই বিষ্ণুপদত পিণ্ডদান কৰিলে পিতৃপুৰুষৰ আত্মাৰ সদ্গতি হয় বুলি জনবিশ্বাস চলি আহিছে। পুৰাণতো এই স্থানৰ বিষয়ে উল্লেখ আছে। পুৰাণৰ মতে এই স্থানক পূব কাশী ক্ষেত্ৰ বোলা হৈছে। এই উত্তৰ গুৱাহাটীৰে উত্তৰ দিশত নটুৱানচা পৰ্বতত নৃত্যগীতেৰে দেৱতাসকলক সন্তুষ্ট কৰি বেউলাই মৃতস্বামী লক্ষিন্দাৰ জীৱন পুনৰ ঘূৰাই পোৱাৰ কথা প্ৰবাদ আছে। বুৰঞ্জীবিদ কনকলাল বৰুৱা আৰু গেইটৰ মতে নটুৱানচা পৰ্বত উত্তৰ পূব ভাৰতৰ নৃত্যগীতৰ প্ৰধান ক্ষেত্ৰ আছিল। এতিয়া জানো আহকচোন অশ্বকান্ত দেৱালয়ৰ নামকৰণৰ তাৎপৰ্যৰ বিষয়ে। এই অশ্বকান্ত নামটোৰ সম্বন্ধে তিনিটা কাহিনী বা জনশ্ৰুতিৰ বিষয়ে শুনি অহা গৈছে। কিন্তু এই তিনিওটা জনশ্ৰুতি বা কাহিনীৰে মূল কথা হৈছে এটাই। শ্ৰীকৃষ্ণই ৰথৰ ঘোঁৰা জিৰোৱা ঠাই বা ভাগৰত কৃষ্ণই জিৰণি লোৱা ঠাইয়ে হৈছে এই ঠাই। প্ৰথম কাহিনী মতে নৰকাসুৰৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হোৱাৰ সময়ত শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা বা অস্থ ক্লান্ত বা ভাগৰুৱা হৈ পৰাত এই ঠাইত জিৰণি লৈছিল। ফলস্বৰূপে অশ্বকান্ত পাহাৰৰ পূবৰ নামনিত থকা শিলৰ ওপৰত শ্ৰীকৃষ্ণ বা বিষ্ণুৰ সুপদ চিহ্ন আৰু ঘোঁৰাৰ খোজৰ চিন দেখিবলৈ পোৱা যায়। ঘোঁৰা ক্লান্ত হৈ এই ঠাইত জিৰোৱাৰ বাবে এই ঠাইত অশ্বকান্ত বা অশ্বক্লান্ত বোলা হয়। দ্বিতীয় জনশ্ৰুতি অনুসৰি শ্ৰীকৃষ্ণই ৰুক্মিণীক শদিয়াৰ কুণ্ডিল নগৰৰ পৰা হৰণ কৰি দ্বাৰকালৈ উভতি যোৱাৰ পথত তেওঁ ৰথৰ ঘোঁৰা ভাগৰি পৰাত এই স্থানতে হেনো জিৰাইছিল আৰু তেতিয়াৰে পৰাই এই স্থানৰ নাম অশ্বকান্ত হ'ল। আনহাতে আন এক কাহিনী মতে কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু বধৰ সময়ত পাণ্ডৱ সখা শ্ৰীকৃষ্ণই অৰ্জুনক পুৰণি কামৰূপ ৰাজ্যৰ সপ্তদললৈ লৈ আহিছিল। জনশ্ৰুতি মতে হাজোৰ উত্তৰ পশ্চিমে থকা সাতদলা নামৰ পথাৰখনেই হৈছে এই সপ্তদল। ভূঁইকপত এই সাতদলা পথাৰখন বিলত পৰিণত হ'ল। বহুদূৰ বাট অহাৰ ফলত তেওঁলোকৰ ৰথৰ ঘোঁৰা ক্লান্ত হৈ এই স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত জিৰণি লৈছিল। তেতিয়াৰে পৰা শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱাৰ বাবে এই ঠাইখিনিৰ নাম অশ্বকান্ত বা অশ্বক্লান্ত হ'ল। মন্দিৰৰ মনোৰম প্ৰাকৃতিক শোভাক চিত্ৰৰূপ দিয়াৰ প্ৰচেষ্টাত এয়া দুগৰাকী চিত্ৰশিল্পী। এই অশ্বকান্ত দেৱালয়ৰ মূল বিগ্ৰহ হৈছে দুটা। এক হৈছে জনাৰ্দন পীঠ আৰু আনটো হৈছে অনন্তশায়ী নাৰায়ণ। এই বিগ্ৰহ দুটা পাহাৰখনৰ দুই অংশত অৱস্থিত।
জনাৰ্দন পীঠটো পাহাৰখনৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰতে দক্ষিণ পশ্চিম ফালে অৱস্থিত। আৰু নাৰায়ণৰ অনন্ত শয্যা পাহাৰৰ ওপৰৰ অংশৰ সোঁমাজত অৱস্থিত। এই জনাৰ্দন পীঠটো এটি গহ্বৰত অৱস্থিত। তাত কুৰ্ম বা কাছৰূপী জনাৰ্দন ভগৱানৰ দ্বিতীয় অৱতাৰ দৃশ্য হৈ আছে। এনেহেন এখন তীৰ্থভূমি অৱহেলিত হৈ থকা নাই যদিও ইয়াৰ মন্দিৰ আৰু চাৰিওকাষৰ স্থানসমূহ আৰু অধিক সুবিধাজনক আৰু মনোমোহা কৰি গঢ়ি তোলাৰ যথেষ্ট থল আছে বুলি মনে ধৰে। অসমীয়া জাতীয় জীৱনৰ পৰিচয় বহন কৰিবলৈ সক্ষম হোৱা এনে ইতিহাস সম্বলিত এই মঠ মন্দিৰসমূহ, দৌল দেৱালয়সমূহ আৰু সত্ৰ আদি অনুষ্ঠানসমূহৰ যাতে শোচনীয় অৱস্থা নহয় অথবা সময়ৰ পাকচক্ৰত যাতে এই মূল্যৱান সম্পদসমূহ হেৰাই যাব লগা নহয়, তাৰ বাবে এইসমূহৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰি নতুন প্ৰজন্মকো আমাৰ ঐতিহ্যসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ সুবিধাকণ যাতে সদায়ৰ বাবে থাকে, তাৰ প্ৰতি আমি প্ৰত্যেকেই সচেতন হ'ব লাগিব। আহি আহি মোৰ ভিডিঅ'টি সামৰণি মৰাৰ সময় আহি পৰিলে। গতিকে সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰি পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ